আমি সার্চ বক্সত ফটোশপ লিখি Adobe ফটোশপত লেফট ক্লিক কৰিম ফাইল ওপেনত ক্লিক কৰিম আৰু এটা ব্ল্যাক এণ্ড হোৱাইট পিকচাৰ সিলেক্ট কৰি ওপেনত ক্লিক কৰিম ব্লু কালাৰত ৰাইট ক্লিক কৰি ডুপ্লিকেটত ক্লিক কৰিম আৰু ৰাইট সাইডত মুভ কৰি অৰিজিনেল ফটো ডিলিট কৰিম উইন্ডো লেয়াৰ্ছত ক্লিক কৰিম আৰু লেয়াৰ্ছত ব্যাকগ্ৰাউণ্ডত ৰাইট ক্লিক কৰি ডুপ্লিকেট লেয়াৰত ক্লিক কৰি ওকে ক্লিক কৰিম নৰ্মেলৰ ঠাইত আমি সফট লাইট সিলেক্ট কৰিম কন্ট্ৰোল প্লাস একেলগে প্ৰেছ কৰি জুম কৰিম আৰু ফটোটো তলফালে ড্ৰেগ কৰিম এতিয়া টুল বক্সত ৰাইট ক্লিক কৰি পলিগন লেছো টুল সিলেক্ট কৰিম আৰু ফিডাৰত 2 পিক্সেলছ লিখি এন্টাৰ প্ৰেছ কৰিম আৰু মাউসত অলপ ক্লিক কৰি স্কিন এৰিয়া সিলেক্ট কৰিম ওপৰৰ কালাৰত ক্লিক কৰি অৰেঞ্জ কালাৰ সিলেক্ট কৰি ওকে প্ৰেছ কৰিম আৰু কিবোৰ্ডত অল্ট বেকস্পেস প্ৰেছ কৰিম ৰাইট ক্লিক ডিসিলেক্টত ক্লিক কৰিম আমি কন্ট্ৰোল প্লাস প্ৰেছ কৰি জুম কৰিম আৰু বাকি থকা এৰিয়া সিলেক্ট কৰিম Alt backspace প্ৰেছ কৰি ৰাইট ক্লিক ডিসিলেক্ট কৰিম একেদৰে আমি বাকি থকা এৰিয়াও কালাৰ কৰিম কন্ট্ৰোল প্লাস প্ৰেছ কৰিলে ফটোৰ জুম বেছি হয় আৰু কন্ট্ৰোল মাইনাস প্ৰেছ কৰিলে ফটোৰ জুম কম হয় এতিয়া আমি কন্ট্ৰোল মাইনাস প্ৰেছ কৰি জুম কম কৰিম আৰু কন্ট্ৰোল প্লাস প্ৰেছ কৰি জুম বহাই ড্ৰেছৰ এৰিয়া সিলেক্ট কৰিম তলৰ কালাৰত যিকোনো কালাৰ সিলেক্ট কৰি ওকে প্ৰেছ কৰিম আৰু কিবোৰ্ডত কন্ট্ৰোল বেকস্পেস প্ৰেছ কৰিম ৰাইট ক্লিক ডিসিলেক্টত ক্লিক কৰিম একেদৰে আমি বাকি থকা এৰিয়াও কালাৰ কৰিম স্পেস বাৰ আৰু মাউসৰ লেফট ক্লিক একেলগে প্ৰেছ কৰি আপ ডাউন মুভ কৰিলে আমি পেজক আপ ডাউন মুভ কৰিব পাৰিম
এতিয়া আমি Ctrl+ কৰি জুম কৰিম আৰু দাঁতৰ এৰিয়া সিলেক্ট কৰিম। তলৰ কালাৰত হোৱাইট সিলেক্ট কৰি OK ক্লিক কৰিম। Ctrl বেকস্পেচ প্ৰেছ কৰিম আৰু ৰাইট ক্লিক ডিসিলেক্টত ক্লিক কৰিম। একেদৰে আমি লিপস সিলেক্ট কৰিম। তলৰ কালাৰ সিলেক্ট কৰি Ctrl বেকস্পেচ প্ৰেছ কৰিম, ৰাইট ক্লিক ডিসিলেক্টত ক্লিক কৰিম। চকুৰ এৰিয়া সিলেক্ট কৰি কিবোৰ্ডত ডিলিট বাটন প্ৰেছ কৰিম, ৰাইট ক্লিক ডিসিলেক্টত ক্লিক কৰিম। একেদৰে ৰাইট সাইডত মুভ কৰি চকুৰ এৰিয়া সিলেক্ট কৰি কিবোৰ্ডত ডিলিট বাটন প্ৰেছ কৰি ৰাইট ক্লিক ডিসিলেক্টত ক্লিক কৰিম। উইন্ডোজ লেয়াৰ্ছত ক্লিক কৰিম আৰু দুটা লেয়াৰক জয়েন কৰাৰ বাবে লেয়াৰত মাৰ্জ ভিজিবলত ক্লিক কৰিম। এতিয়া ওপৰৰ পাৰ্টটোক এডজাষ্ট কৰাৰ বাবে আমি ওপৰৰ পাৰ্টটোক সিলেক্ট কৰিম। ফিল্টাৰ ব্লাৰ গৌসিয়ান ব্লাৰত ক্লিক কৰি ৰেডিয়াছ এডজাষ্ট কৰিম আৰু ৰাইট ক্লিক ডিসিলেক্টত ক্লিক কৰিম। এতিয়া ব্লাৰ টুল সিলেক্ট কৰি ব্ৰাছৰ সাইজ এডজাষ্ট কৰিম আৰু মাউসত লেফ্ট ক্লিক কৰি এৰিয়াটো স্মুথ কৰিম। স্পট ৰিমুভ কৰাৰ বাবে আমি ক্লোন ষ্টেম্প টুলত ক্লিক কৰি ব্ৰাছ সাইজ এডজাষ্ট কৰিম। কিবোৰ্ডত অল্ট আৰু মাউসৰ লেফ্ট ক্লিক একেলগে প্ৰেছ কৰিম আৰু স্পট থকা এৰিয়াটোত ক্লিক কৰিম আৰু ব্লাৰ টুল লৈ এডজাষ্ট কৰিম। ফটোৰ ব্ৰাইটনেছ এডজাষ্ট কৰাৰ বাবে আমি Ctrl M প্ৰেছ কৰি এডজাষ্ট কৰিম অথবা ইমেজ এডজাষ্টমেন্টছ ব্ৰাইটনেছ কন্ট্ৰাষ্টত ক্লিক কৰি এডজাষ্ট কৰিম। ফটোৰ কালাৰ এডজাষ্ট কৰাৰ বাবে আমি ইমেজ এডজাষ্টমেন্টছ হিউ স্যাচুৰেশনত ক্লিক কৰি এডজাষ্ট কৰিম অথবা ইমেজ এডজাষ্টমেন্টছ চেনেল মিক্সাৰত ক্লিক কৰি 104 লিখি OK প্ৰেছ কৰিম। ইমেজ সেভ কৰাৰ বাবে আমি ফাইল সেভ এজত ক্লিক কৰিম আৰু ডেস্কটপ সিলেক্ট কৰি ফাইল নেমত যিকোনো নাম লিখি সেভত ক্লিক কৰি OK ক্লিক কৰিম।